কিরে শুনিছো বসে এবার দেখর ভিতৰত শ্রেষ্ঠ ব্যৱসায়ীৰ পুৰস্কাৰ পালে। হয় হয় শুনিছো। কেৱল শ্ৰেষ্ঠ ব্যৱসায়ী নহয়, কিছুদিনৰ ভিতৰত দেশৰ ভিতৰত নাম্বাৰ 1 ধনী লোক হৈ যাব তেওঁ। হয়, দেশৰ ভিতৰত শ্ৰেষ্ঠ নহবই বা কিয় ক। তেওঁ তাৰ ব্যৱসায় প্ৰতিষ্ঠানক যি পৰিমাণে ভাল পায়, যিমান কষ্ট কৰে, সাফল্য তাইত এনেই ধৰা দিব। কিন্তু বন্ধু, তই তাৰ মাজনীক দেখিছা? এনেই কলা, মূৰত নাই চুলি, তাতে আৰু মুখখনো পুৰি গৈছে। তাৰ ভিতৰত আকৌ চকুতো দেখা নাপায়, দেখোতে একদম ভূতৰ দৰে লাগে। আজি মোৰ ধন সম্পত্তি অৰ্থ টকা পইচা সকলো আছে, কিন্তু মোৰ মাৰ এই অৱস্থাৰ বাবে মোৰ অফিচৰ কৰ্মচাৰীবোৰে সদায় মোক লৈ হাঁহি ধেমালি কৰে। কি বেপাৰ বন্ধু? বছৰ আজি অফিচৰ মিটিং, অফিচত নামাতি বছৰ ঘৰত মাতিছে। কোনো গুৰুত্বপূৰ্ণ মিটিং হ'ব চাগে, বিষয়টো ময়ো বুজিব পৰা নাই। তই মনে মনে দোৱা কৰা বন্ধু, বছৰ মা যেন ভূতৰ দৰে মুখখন লৈ এই মিটিঙত নাহে। মানুহৰ মুখত শুনিছো বছৰ মায়ে বোলে আগত জীৱনত বহুত পাপ কৰিছে, সেইবাবে বছৰ মাৰ চেহেৰা আজি এই অৱস্থা। হয় বন্ধু, ময়োতো সেয়াই শুনিছো। শুনক, আজি মিটিংটো খুবেই গুৰুত্বপূৰ্ণ, সেইবাবে আপোনালোকক ঘৰত মাতিছো। আমিতো সকলোৱে উপস্থিত, তেন্তে মিটিঙৰ কাৰ্যক্ৰমটো আৰম্ভ কৰি দিয়ক। যিটো ভাবি ভয় কৰিছিলো সেয়াই হল। বছৰ মা আহি গল, দেখোতে একদম ভূতৰ দৰে কুৎসিত। হয় ৰে বন্ধু, মুখত নাম নলওঁতেই আহি পৰিল। আজিৰ দিনটোৱেই চাগে বেয়া হ'ব। মা, তোমাক মই কিমান বাৰ কৈছো, মই যদি মানুহৰ মাজত থাকো তাত তুমি নাযাবা, তথাপি তুমি কিয় গলা? আমাৰ ইমান ধন সম্পত্তি অৰ্থ থকাৰ পিছতো তোমাৰ বাবেই প্ৰতিটো খোজতেই অপমানিত হ'ব লাগে। তোমাৰ বাবেই মই বহুত অপমানিত হৈছো, বহুত সহ্য কৰিছো আৰু সহ্য কৰিব নোৱাৰিম। মই বিচাৰো তুমি তোমাৰ এই কুৎসিত চেহেৰালৈ তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। এই কোন তেনেকৈ ৰাস্তা পাৰ হৈছে? অন্ধ নেকি? যাক, মা মৰি গল, ভালেই হল, অন্তত এটা বিপদটো কমিল। আৰু কাৰো ওচৰত মাৰ বাবে মোৰ ইমান অপমানিত হ'ব নালাগিব। কি বেপাৰ? যি মায়ে তোমাৰ বাবে ইমান কিছু কৰিছে, আজি তোমাৰ সেই মা মৰি গৈছে আৰু আজি তুমি ইমান হাঁহি ফূৰ্তিত? মৰি গৈছে ভালেই হৈছে, যাক। ঐ মাৰ বাবে মই প্ৰতিদিনেই অপমানিত হৈছিলো। হা? কি কৈছা তুমি? তুমি জানানে তোমাৰ কাৰণে সেই ঐ মায়ে কিমান স্বীকাৰ কৰিছে? তোমাৰ বাবেই আজি তোমাৰ মাৰ এই অৱস্থা। আজি মোৰ বাবেই মোৰ মাৰ এই অৱস্থা মানে? আজিৰ পৰা ৩০ বছৰ আগত তোমাৰ মা দেউতাৰ বিয়া হয়। তাৰ ঠিক এবছৰ পিছতেই তুমি তোমাৰ মাৰ গৰ্ভত আহা। এই কথাটো তোমাৰ দেউতাই জানিবলৈ পাই তোমাৰ মাকক গৰ্ভপাত কৰিবলৈ কয়। তেতিয়া তোমাৰ মা তোমাৰ দেউতাক কয়, মোৰ গৰ্ভত যি সন্তান আছে তাক মই পৃথিৱীৰ পোহৰত আনিব বিচাৰো আৰু নিজ চকুৰে তাক লালন পালন কৰিব বিচাৰো। কিন্তু তোমাৰ দেউতাই তোমাৰ মাৰ মুখত এই কথা জানিবলৈ পাই তোমাৰ মাকক বহুত মাৰধৰ কৰে আৰু তোমাৰ মাকক এৰি গুচি যায়। তাৰ ঠিক ৩ বছৰ পাছত তোমালোকৰ ঘৰত জুই লাগে আৰু সকলো পুৰি ছাই হৈ যায়। সেই সময়ত তুমি আছিলা ঘৰৰ ভিতৰত আৰু তোমাৰ মা সকলোৱে বাধা দিয়া সত্ত্বেও তোমাক বচাবলৈ ঘৰৰ ভিতৰত যায় আৰু তোমাক বচাবলৈ গৈ তোমাৰ মা অগ্নিদগ্ধ হয়, আনকি মূৰৰ চুলিবোৰো পুৰি ছাই হয়। তোমাৰ মায়ে তোমাক বচাবলৈ সক্ষমতো হয়েই, কিন্তু তোমাৰ চকু দুটা নষ্ট হৈ যায়। তোমাৰ চকু দুটা নষ্ট হোৱাত তোমাৰ মায়েৰে এইটো মানি ল'ব পৰা নাছিল। তেওঁ কয়, মই থাকোতে মোৰ সন্তানে চকুত দেখা নাপাব, এইটো কেনেকে হ'ব? মইতো বহুদিন দেখিলো পৃথিৱীৰ পোহৰ। এইবাৰ নহলে মোৰ দুচকুৰে মোৰ সন্তানে পৃথিৱীৰ পোহৰ দেখিবলৈ সক্ষম হওক। সেয়ে তোমাৰ মা তাৰ দুচকু তোমাক দি নিজে অন্ধ হৈ যায়। আজি মই বুজি পাইছো মোৰ মায়ে মোক কিমান ভাল পাইছিল। আজি তুমি বুজি পাইছা ঠিকেই, কিন্তু তাৰ বাবে বহুত দেৰি হৈ গল।
আচলতে যিসকলে তাৰ মা দেউতাক প্ৰাপ্য সন্মান নিদিয়ে সেইসকলে পৃথিৱীতেই নৰকৰ যন্ত্ৰণা ভোগ কৰে। আমাৰ সকলৰ বাবেই উচিত যিসকলৰ বাবেই আমিবোৰে পৃথিৱীৰ পোহৰ দেখিবলৈ পালোঁ সেইসকলৰ প্ৰতি কৃতজ্ঞ থকা। আপোনাৰ মা দেউতাই আপোনাৰ ওচৰত কেতিয়াও ইমান দামী বস্তু নিবিচাৰে। আপোনাৰ সাফল্যতেই সিহঁত আনন্দিত। সিহঁতে যি বিচাৰে সেয়া হ'ল শত ব্যস্ততাৰ মাজতো সিহঁতক ভালকৈ এষাৰ মাত দিয়াটো আৰু অকণমান সময় দিয়াটো। মা দেউতাৰ সেই সামান্য চাহিদা পূৰণ কৰক, চাব মানসিক প্ৰশান্তি পাব। আৰু সিহঁতৰ আশীৰ্বাদত আপোনাৰ জীৱনটো সুন্দৰ হৈ উঠিব।